নমস্কাৰ, মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ পাতত দিয়া দৰিকণা মাছৰ জুতি। আমিনো কেনেকৈ কলপাতত দৰিকণা মাছ দি খাওঁ তাকে মই ভিডিঅ'টিৰ জৰিয়তে দেখুৱাইছোঁ। এনেকৈ বনালে খাবলৈ সঁচাকৈয়ে বহুত টেষ্টি হয়। ইয়াৰ বাবে মই দৰিকণা মাছ লৈছোঁ। মাছখিনি ভালদৰে চাফা কৰি বাছি লৈ ধুই লোৱা হৈছে আৰু লৈছোঁ এখন কলপাত। কলপাতখন অকণমান সেকি ল'ব লাগিব যাতে কলপাতখন ফাটি নাযায়। আৰু লৈছোঁ কেইফুটামান নহৰু। এতিয়া গেছৰ ফ্লেমটো অন কৰি ল' কৰি লোৱা হৈছে আৰু কলপাতখন ভালদৰে সেকি লোৱা হৈছে। ইয়াৰ পিছত সেকি লোৱা কলপাতখনত মাছখিনি দি দিব লাগিব, লগতে নহৰু কেইফুটাও দি দিব লাগিব। আপোনালোকৰ কোনোবাই যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। মাছখিনি আৰু নহৰুখিনি দিয়া হোৱাৰ পিছত কলপাতখনেৰে ভালদৰে টোপোলা এটা বান্ধি ল'ব লাগিব। টোপোলাটো বন্ধা হোৱাৰ পিছত মই কলপাতৰ মাজৰ পৰা উলিওৱা ৰছী এডালেৰে ভালদৰে বান্ধি দিছোঁ যাতে টোপোলাটো সহজে খোল খাই নাযায়। এনেদৰে মই টোপোলাটো বান্ধি লৈছোঁ। তাৰপিছত এটা কেৰাহী গৰম কৰি লোৱা হৈছে আৰু গেছৰ ফ্লেমটো ল' কৰি দিয়া হৈছে। ইয়াৰ পিছত টোপোলাটো কেৰাহীটোত দি দিয়া হৈছে। এতিয়া ওজন থকা বস্তু এটা টোপোলাটোৰ ওপৰত দি দিব লাগিব। তাৰপিছত অলপ সময়ৰ বাবে অপেক্ষা কৰিব লাগিব। কিছু সময়ৰ পিছত টোপোলাটো ওলটাই দিব লাগিব। এনেদৰে ইলুটি শিলুটিকৈ মাছখিনি গোটেইখিনি ভালদৰে সিজি উঠালৈ অপেক্ষা কৰিব লাগিব। এইখিনি সময়ত মই গেছৰ ফ্লেমটো মিডিয়াম টু হাই ৰাখিছিলোঁ। এনেদৰে কিছু সময়ৰ পিছত মাছখিনি ভালদৰে সিজি যোৱাত নমাই লোৱা হৈছে। এটা পিঁয়াজ মই এনেদৰে কাটি লৈছোঁ আৰু লৈছোঁ থেতেলিয়াই লোৱা আদা অকণমান আৰু সোৱাদ অনুসৰি নিমখ লৈছোঁ। তদুপৰি নেমুৰ ৰস লোৱা হৈছে। এতিয়া মাছখিনিও ভালদৰে ঠাণ্ডা হৈছে, সেয়েহে মই এখন কাঁহীত উলিয়াই লৈছোঁ। ইয়াৰ পিছত মাছখিনিত থেতেলিয়াই ৰখা আদা, সোৱাদ অনুসৰি নিমখ, কাটি লোৱা পিঁয়াজ আৰু নেমুৰ ৰসখিনি দি দিয়া হৈছে। এতিয়া গোটেইখিনি ভালদৰে পিটিকা কৰি ল'ব লাগিব। এয়া পিটিকি লোৱাৰ পিছত অকণমান কেঁচা মিঠাতেল ঢালি দিয়া হৈছে আৰু গোটেইখিনি ভালদৰে মিহলি কৰি লোৱা হৈছে। আৰু তৈয়াৰ হৈ গ'ল আমাৰ কলপাতত দিয়া দৰিকণা মাছৰ জুতি। এনেকৈ বনালে খাবলৈ সঁচাকৈয়ে বহুত টেষ্টি হয়। আপোনালোকেও বনাই খাব আৰু কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। লগতে মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।